Hey everyone, welcome back to my channel. আজি বৰশীত এটা বৰালি মাছ লাগিছিলে, ভাবিলোঁ এটা বইল ৰেচিপি বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তাৰ বাবে মই লৈছোঁ 2 চামুচমান খৰিচা, 2টা জলকীয়া, নহৰু কেইফুটামান, আদা এটুকুৰ, জালুক, মান ধনিয়া, নিমখ আৰু নেমু টেঙা। আদা নহৰুখিনি ভালদৰে খুন্দনাত দি খুন্দি লৈছোঁ আৰু এইখিনি মাছ কাটি লোৱা মাছকেইপিচৰ ওপৰত দি দিছোঁ আৰু এতিয়া জালুকখিনি খুন্দি লৈছোঁ। মানে যিখিনি বস্তু মই লৈছিলোঁ প্ৰতিটো বস্তু এনেকৈ খুন্দি পিনি মাছৰ লগত ভালকৈ সানি দিছোঁ। ইয়াত নেমুডোখৰ লাগিব, আমাক পিছত দিম আমি নেমু। সানি পিনি ইয়াক আমি চব ভালদৰে মিক্স কৰি 10 মিনিটৰ বাবে ইয়াক ৰেষ্ট কৰিব দিম। আপোনালোকৰ ওচৰত যদি কেঁচা হালধি আছে, আপোনালোকে কেঁচা হালধি খুন্দি পিনি দি দিব পাৰে। তেতিয়া মানে কি হ'ব, মাছটো বগা হৈ নাথাকিব, অকণমান ৰং ধৰিব। বগা হৈ থাকিলে কিছুমানে খাবলৈ বেয়াও পায় ন। আৰু ইয়াৰ পানী অলপ গৰম কৰি থৈছিলোঁ, তাতে গোটেই মিশ্ৰণখিনি যিখিনি মাছৰ সৈতে মিক্স কৰি থৈছিলোঁ গোটেইখিনি পানী তেনেকৈ দি দিছোঁ। দি পিনি ইয়াক 10 পৰা 15 মিনিটলৈকে ভালদৰে বইল কৰিম। যেতিয়ালৈকে মাছটো ভালকৈ সিজি নাযায় তেতিয়ালৈকে বইল কৰিম। আৰু শেষত অকণমান নেমু চেপি দিছোঁ আৰু মান ধনিয়া পাতকেইখিলা কাটি দিছোঁ। দেখিবলৈ মানে বগা বগা হ'ব পাৰে, কিন্তু আপুনি খাই চাব, খাই বহুত ভাল পাব। আৰু বস্তুটো এই ৰেচিপিটো বহুত হেল্ডি হয়। নাজানো ভালদৰে, কিন্তু আজি ফাৰ্ষ্ট বনাইছোঁ, কিন্তু ভালেই লাগিলে খাই। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।